আজি আমি ট্ৰেইন প্ৰব্লেমৰ ওপৰত পঢ়িম। তাৰ মানে স্পীড, টাইম আৰু ডিষ্টেঞ্চৰ ওপৰত পঢ়িম আজি। এইটো মেথমেটিক্সৰ ফাৰ্ষ্ট ক্লাছ হয়। এনেকুৱা আমি প্ৰতিটো টপিকেই এটা এটাকৈ আমি ডিছকাছ কৰি যাম। তাৰপিছত আমি কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম প্ৰিভিয়াছ ইয়েৰৰ। এতিয়া ট্ৰেইন প্ৰব্লেমটো আমি 3টা পাৰ্টত ভগাই লৈছোঁ। 3টা পাৰ্টৰ প্ৰথমতেতো কনভাৰ্চনটো জানিব লাগিব। তাৰপিছত আহিব টাইম এণ্ড ডিষ্টেঞ্চ ফৰ্মুলা। তাৰপিছত আহিব ট্ৰেইন এণ্ড অবজেক্ট। মষ্টলি ট্ৰেইন এণ্ড অবজেক্টৰ পৰা বেছি কুৱেশ্যন আহে। এতিয়া আমি চাম কনভাৰ্চনটো কি বস্তু। টাইপ 1 কনভাৰ্চন। যদি আমাক ইউনিটটো কিলোমিটাৰ পাৰ আৱাৰ, তাৰমানে 1 ঘণ্টাত কিমান কিলোমিটাৰ ট্ৰেভেল কৰে ট্ৰেইন এখনে, তেনেকুৱাৰ পৰা যদি আমাক মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিবলৈ দিয়ে, তেতিয়া সদায় আমি 5/18ৰে মাল্টিপ্লাই কৰি দিম। যিটো আমাক দিয়া থাকিব তাক যদি আমি 5/18ৰে মাল্টিপ্লাই কৰি দিওঁ, সেই বস্তুটো সদায় মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট হয়। একেদৰে আমাক যদি মিটাৰ পাৰ ছেকেণ্ডত দিয়া থাকে, আমি যদি কিলোমিটাৰ পাৰ আৱাৰলৈ কনভাৰ্ট কৰিব লাগে, তেতিয়াহ'লে সদায় মাল্টিপ্লাই কৰিম 18/5। আমি অংক কৰোঁতে আমি যিবোৰ উলিয়াম লাষ্টত, আমি ইমান লেন্দি প্ৰচেছত নকৰোঁ, আমি বহুত শ্বৰ্ট ট্ৰিক ইউজ কৰিম। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এতিয়া টাইপ 2 হৈ গ'ল টাইম এণ্ড ডিষ্টেঞ্চ ফৰ্মুলা। আমি প্ৰথমতে অংক কৰাৰ আগতে এই ফৰ্মুলাটো জানি ল'ব লাগিব। S = D/T. S means speed, D means distance, আৰু T means time. তাৰমানে স্পীড distance by time. এই ফৰ্মুলাটোৰ পৰা আমি টাইমটো উলিয়াব পাৰোঁ। টাইম মানে কিমান হ'ব? T = D/S. তাৰ মানে টাইম distance by স্পীড। যিটো ডিষ্টেঞ্চ দিয়া থাকিব তাক যদি আমি স্পীডেৰে ডিভাইড কৰি দিওঁ, তেনেহ'লে আমি কিমান টাইম লাগিছে আমি গম পাই যাম। এই ফৰ্মুলা দুটাৰ ওপৰত বেছ কৰি আমাৰ বাকী অংকখিনি হ'ব। গতিকে ফৰ্মুলাটো ভাল মনত ৰাখিব লাগিব। এতিয়া আমি একদম ইন জেনেৰেল কুৱেশ্যন এটা লৈ লৈছোঁ আমি, একেবাৰে সহজ এইটো। কুৱেশ্যন নম্বৰ 1, এ ট্ৰেইন ইজ 20 মিটাৰ লং, ৰান এট 50 মিটাৰ পাৰ ছেকেণ্ড, ফাইন টাইম। আমাক কৈছে যে এখন ট্ৰেইন 200 মিটাৰ দীঘল আৰু ট্ৰেইনখন 50 মিটাৰ পাৰ ছেকেণ্ড স্পীডত গৈ আছে। এতিয়া আমি টাইম উলিয়াব লাগে। আমি শ্বৰ্ট ট্ৰিকত কৰিম। আমি টাইম মিনছ T উলিয়াব লাগে। T আমি জানো যে D/S, ডেট মিনছ ডিষ্টেঞ্চ বাই স্পীড। এতিয়া আমাক ইয়াত ডিষ্টেঞ্চ কিমান দিছে? ডিষ্টেঞ্চটো ট্ৰেইনখনৰ যিটো লেন সেইটোৱে ডিষ্টেঞ্চ হয়। এতিয়া ট্ৰেইনখনৰ লেনটো হ'ল 200 মিটাৰ, গতিকে আমি ডিষ্টেঞ্চ পাই যাম 200। আমি ইউনিট লিখিব নালাগে, জাষ্ট সংখ্যাটো লিখিলেই হ'ল। আৰু স্পীড কিমান স্পীডত গৈ আছে? 50 স্পীডত গৈ আছে, গতিকে /50। এইটো কটাকটি কৰিলে 4 বাৰ যাব, =4। সদায় টাইমটো ছেকেণ্ডত লিখে, টাইমটো 4 ছেকেণ্ড। আমি এনচাৰ পাই গ'লোঁ 4 ছেকেণ্ড। আমাক কিছুমান অপশ্যন থাকিব পৰীক্ষাত, অপশ্যনটোৰ 4 ছেকেণ্ড য'ত থাকিব ত'ত টিক কৰি দিলেই হ'ল। এইটো একেবাৰে সহজ আছিলে। এতিয়া আহিম আমাৰ মেইনখিনিলে। এইটো হৈ গ'ল টাইপ 3 ট্ৰেইন এণ্ড অবজেক্ট। আমাক এতিয়া এনেকুৱা কিছুমান কুৱেশ্যন থাকিব, তাত যে কৈ দিব এখন ট্ৰেইন, আমি ধৰি ল'লোঁ এইখন ট্ৰেইন, এডাল গছ আছে, এইখনতে গছ নাইবা পোল নাইবা মানুহ, যিকোনো এটা অবজেক্ট থাকিব পাৰে। এতিয়া আমাক ক'ব যে এই ট্ৰেইনখনৰ এইটো লেন্থটো দি দিব, স্পীডটো দি দিব। আমাক ক'ব যে ট্ৰেইনখনে এই খুটাটো বা মানুহজন বা গছজোপা পাৰ হৈ এইফালে পোৱালেগে কিমান সময়, কিমান ছেকেণ্ড, মিনিট, কিমান ঘণ্টা আমি লাগিব, আমাক সেইটো উলিয়াবলৈ দিব। এনেকুৱা ক্ষেত্ৰত য'ত পোল, মেন, ট্ৰী এইকেইটা থাকে, তাত সদায় ডি মিনছ ডিষ্টেঞ্চটো সদায় ট্ৰেইনখনৰ লেন্থটোৰ সৈতে একেই হয়। তাৰমানে আমি যদি S উলিয়াব লাগে, S = D/T হ'ব, য'ত ডিটোৱে সদায় ট্ৰেইনখনৰ লেন্থটো বুজাব। ডিষ্টেঞ্চটো আন একো নহয়, অকল ট্ৰেইনখনৰ লেন্থটোৱে হ'ব। ক্লিয়াৰ? তাৰপিছত যদি ব্ৰিজ নাইবা প্লেটফৰ্ম থাকে, আমাক যদি কৈ দিয়ে এইখন ট্ৰেইন আছিলে, এইটো এটা প্লেটফৰ্ম আছিলে বা এইখন ব্ৰিজ আছিলে, আমাক কৈ দিয়ে যে এই ট্ৰেইনখনে এই ব্ৰিজখন পাৰ হৈ পেলাই এইখিনি পোৱালেগে কিমান সময় লাগিব। এনেকুৱা ক্ষেত্ৰত ব্ৰিজ নাইবা প্লেটফৰ্ম য'ত থাকিব, সেই ক্ষেত্ৰত আমি ডিষ্টেঞ্চটো কি ল'ম? ডিষ্টেঞ্চটো ট্ৰেইনখনৰ লেন্থটোতো ল'মেই। ট্ৰেইনখনৰ লেন্থটো আমি L1 ধৰিলোঁ,
প্লাছ এই ব্ৰিজ নাইবা প্লেটফৰ্ম যিটো থাকিব সেইটোৰো লেন্থটো আমি ল'ব লাগিব এইটো ধৰিলোঁ আমি L2 অন্য একো চেঞ্জ নহয় বাকী ফৰ্মুলা একেই থাকিব আমি ডিৰ ঠাইত খালি L1 প্লাছ L2 পাতিব লাগিব L1 মিন্স ট্ৰেইনখনৰ লেন্থটো আৰু L2 মিন্স প্লেটফৰ্ম বা ব্ৰিজ যিটো থাকে তাৰ লেন্থটো দুইটা প্লাছ কৰিলে যিটো পাম সেইটো হ'ব ডিষ্টেন্সটো আৰু বাকী স্পীড টাইম এইবোৰ সব একেই থাকিব এতিয়া আমি কুৱেশ্যন কৰিম কুৱেশ্যন কৰিলে ক্লিয়াৰ হৈ যাব আমাক কুৱেশ্যনটো কৈ দিছে যে a 250 meter long train pass a tree at 12 second what was the speed of the train আমাক কৈছে যে এখন 250 মিটাৰ লং ট্ৰেইন এজোপা গছ 12 ছেকেণ্ডত পাৰ হৈ যায় এইখনতে গছ এজোপা আছিলে আমি ধৰি লৈছো এনে ডায়গ্ৰাম এটা ড্ৰ কৰিছো এজোপা গছ এজোপা আছিলে এখন ট্ৰেইন লং কিমান দীঘল কৈছে 250 মিটাৰ দীঘল ট্ৰেইন এখনে এই গছজোপা একদম এফালে পাৰ হৈ যোৱালৈকে সময় লয় 12 ছেকেণ্ড সময় লয় এতিয়া আমাক কৈছে যে ট্ৰেইনখনৰ স্পীড কিমান আছিলে আমি এতিয়া উলিয়াব লাগে ট্ৰেইনখনৰ স্পীড কিমান এই 250 মিটাৰ দীঘল ট্ৰেইনখন গছ এজোপা পাৰ হৈ যাওঁতে 12 ছেকেণ্ড সময় লাগিলে এতিয়া আমি ট্ৰেইনখন কিমান কিলোমিটাৰ পাৰ আৱাৰত গৈ আছিলে আমি সেইটো উলিয়াব লাগে তাৰ কাৰণে আমি কি উলিয়াব লাগে স্পীড উলিয়াব লাগে গতিকে স্পীডৰ ফৰ্মুলা পাতিম s আমি জানো যে d/t এই ফৰ্মুলাটো মনত ৰাখিব লাগিব s d/t এটা d ঠাইত আমি কি পাতিম এইটো কি কেছ হৈছে এইটো হয় পোল নহয় মেন নহয় ট্ৰি এই তিনিটাৰ ভিতৰত ট্ৰিটো আছে গতিকে এনেকুৱা কেছবোৰত সদায় ডিষ্টেন্সটো ট্ৰেইনখনৰ লেন্থটোৰ সৈতে সমান হয় এতিয়া ইয়াত ট্ৰেইনখনৰ লেন্থ 250 আছিলে তাৰ মানে আমি ডিষ্টেন্সৰ ঠাইত আমি পাতিব লাগিব 250 আৰু ডিভাইডেড বাই টাইমটো আমাক 12 ছেকেণ্ড দিছে এইবোৰ একো চেঞ্জ নহয় 12 পাতি দিলোঁ আমি আগতে কনভাৰ্চনত আমি পাইছিলোঁ যে মিটাৰ এইবোৰ ছেকেণ্ড আছে আমিতো এইটো কিলোমিটাৰ পাৰ আৱাৰত উলিয়াব লাগে তেতিয়া আমি কনভাৰ্চ কৰি ল'ব লাগিব ইউনিটটো কিন্তু আমি এইবোৰ একো নকৰোঁ ডাইৰেক্ট শ্বৰ্ট ট্ৰিক ইউজ কৰিম যিটোৱে আমি পাম প্ৰতিটো কুৱেশ্যনতে আমি এই বস্তুটো লিখাৰ পিছত সদায় 18/5 আমি মাল্টিপ্লাই কৰি দিম তেতিয়া আমাৰ এনচাৰটো ওলাই যাব যদি অকল এইকণলৈকে কৰি থওঁ এইটো উলিয়াই দিলে ভুল হ'ব আমি এইটো লগত ল'বই লাগিব প্ৰতিটো কুৱেশ্যনতে আমি এইটো আমি মাল্টিপ্লাই কৰিম এইটো শ্বৰ্ট ট্ৰিক তেতিয়া এইবোৰ একো ভাবি থাকিব নালাগে জাষ্ট এইটো ফৰ্মুলা পাতিম এইটো পাতিম আৰু এইটো মাল্টিপ্লাই কৰি দিম এতিয়া আমি এইটো কেলকুলেশ্যন কৰিম এইটো 250/12 ইনটু 18/5 আছে এইটো 5টোৰে এইটো কটাকটি গৈ আছে 50 বাৰ এইটোক 6ৰে কাটিলে 3 বাৰ যাব এইটোক 6ৰে কাটিলে 2 বাৰ যাব এইটো 2ৰে 50 কাটিলে 25 বাৰ গ'ল তলত একো নাই এতিয়া ওপৰত 25 আৰু 3 আছে এইকেইটা মাল্টিপ্লাই কৰি দিলে হৈ যাব 75 আৰু স্পীডৰ সদায় ইউনিট হৈ যায় কিলোমিটাৰ পাৰ আৱাৰ তাৰমানে প্ৰতি ঘণ্টাত 75 কিলোমিটাৰ স্পীডত ট্ৰেইনখন গৈ আছিলে এতিয়া আমি অপশ্যন চাম 75 কিলোমিটাৰ পাৰ আৱাৰ ক'ত আছে এইটো অপশ্যন নম্বৰ ডি 75 কিলোমিটাৰ পাৰ আৱাৰ এনেকৈ আমি কৰিব লাগিব জাষ্ট ফৰ্মুলাটো পাতিম ফৰ্মুলাত এইটো পুট কৰাৰ লগে লগে ইনটু কৰিম 18/5ৰে এইটোৱে ট্ৰিক এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটোলৈ আহিছোঁ ছেকেণ্ড কুৱেশ্যন এইটো কৰিলে আমি ভালকৈ বুজি পাই যাম ছেকেণ্ড কুৱেশ্যনটো কৈছে যে এ ট্ৰেইন অফ লেন্থ 160 মিটাৰ ইজ ৰানিং এট এ স্পীড অফ 48 কিলোমিটাৰ পাৰ আৱাৰ আমাক কৈছে যে এখন ট্ৰেইন 160 মিটাৰ দীঘল এখন ট্ৰেইন 48 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত আহি আছিলে এতিয়া আমাক কৈছে যে হাউ মাছ টাইম উইল টেক দ্য ট্ৰেইন টু কমপ্লিটলি পাছ এ পোল আমাক কৈছে পোল এটা খুঁটা এটা কমপ্লিটলি পাছ হ'বলৈ এখন ট্ৰেইন আছিলে এইটো খুঁটা এটা আছিলে ট্ৰেইনখন সম্পূৰ্ণকৈ এইটো ছাইড পাবলৈ এইফালে গুচি যাবলৈ কিমান সময় লাগিব আমি টাইমটো উলিয়াব লাগে ট্ৰেইনখনৰ লেন্থটো আৰু স্পীডটো আমাক দি দিছে আমি টাইমটো উলিয়াব লাগে এবাৰ কিমান সময় লাগিব যে এই পোলটো ক্ৰছ কৰোঁতে আমি এইটো টাইম উলিয়াব লাগে গতিকে যিটো উলিয়াব লাগে সেইটোৰ ফৰ্মুলা পাতিম t আমি জানো যে d কি আছিলে s টাইম ডিষ্টেন্স বাই স্পীড আমি জানো যে এইটো পোলৰ কথা কৈছে পোল ট্ৰি মেন যিয়ে নাথাকক সদায় ডিষ্টেন্সটো ট্ৰেইনখনৰ লেন্থটোৰ সৈতে সমান হ'ব গতিকে ট্ৰেইনখনৰ লেন্থ কি আছিলে 160 মিটাৰ গতিকে আমি ডিৰ ঠাইত পাতিম আমি 160 আৰু স্পীডটো আমাক দি দিছে 48 কিলোমিটাৰ পাৰ আৱাৰ গতিকে এইটো 48 আৰু আমি কৈছোঁৱেই এই যিটো আমি পাম লগে লগে সেইটোৰ লগত 18/5 মাল্টিপ্লাই কৰিম এইটো শ্বৰ্ট ট্ৰিক হয় 18/5টো মাল্টিপ্লাই কৰিব কাৰণ এইবোৰ ইউনিট বহুত কনভাৰ্চন কৰিব লাগে এইবোৰ আমি একো কৰি নাথাকোঁ আমি যিহেতু শ্বৰ্ট অপশ্যনহে বাচিব লাগে গতিকে আমি যিটো পাম তাৰ লগত 18/5ৰে আমি মাল্টিপ্লাই কৰি দিম এইটো কেলকুলেশ্যন কৰিলে আমি এনচাৰ পাই যাম এইটো 60 হয় এইটোক কাটিলে 5 3 যা 15 5 2 যা
এইটো 6ৰে কাটিলে 3 বাৰ, এইটোক 6ৰে কাটিলোঁ, এইটোক 6ৰে কাটিলে 8 বাৰ যাব। তাৰপিছত এইটো 8টোৰে 32টোক 4 বাৰ গৈ আছে। এতিয়া আমি 3 তলত একো নাই, গতিকে ওপৰটা মাল্টিপ্লাই কৰিলে হ'ল 3 4 গুণ 12। টাইম আছে, টাইম সদায় ছেকেণ্ডত হয়, 12 ছেকেণ্ড। এতিয়া এনচাৰ চাম ক'ত আছে, 10 13 12, এইটো অপশ্যন চিটো কাৰেক্ট, 12 ছেকেণ্ড। নিশ্চয় বুজি পালে এইটো। এতিয়া আমি আহিম য'ত ব্ৰিজ প্লেটফৰ্ম এনেকুৱা থাকিব, তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আমি কেনেকৈ ছল্ভ কৰিম। এইটো অসমীয়া লিখিছোঁ বুজি পাবৰ কাৰণে। এখন ট্ৰেইন 280 মিটাৰ, 240 নহয় আকৌ, 280 মিটাৰ দীঘল ৰেলগাড়ী, এখন 280 মিটাৰ দীঘল ৰেলগাড়ী 60 কিলোমিটাৰ/আৱাৰ দ্ৰুতিত চলি আছে। এই ৰেলগাড়ীখনে 220 মিটাৰ প্লেটফৰ্ম এটা পাৰ কৰিবলৈ কিমান সময় লাগিব। এইটো প্লেটফৰ্ম বা ব্ৰিজ হ'লে আমি কি পাইছিলোঁ, বাকী চব একেই হ'ব। প্লেটফৰ্ম নাইবা ব্ৰিজৰ ক্ষেত্ৰত ডিষ্টেঞ্চটো ৰেলখনৰ ডিষ্টেঞ্চ যিটো হ'ব সেইটোৰ লগত প্লেটফৰ্ম বা ব্ৰিজৰ ডিষ্টেঞ্চটো প্লাছ কৰি দুইটা যোগ কৰি দিলে আমি এই ডিষ্টেঞ্চটো পাম। এইটো জানিলে হৈ গ'ল। এতিয়া আমি কি উলিয়াব লাগে, সময় উলিয়াব লাগে। এই ক্ষেত্ৰতো আমি সময় উলিয়াবলৈ দিছে। সময় উলিয়াবলৈ দিলে ডাইৰেক্ট T=D/S, এইটো ফৰ্মুলা পাতিম। এতিয়া ইয়াত ডিষ্টেঞ্চটো কি হ'ব, আমি জানো যে প্লেটফৰ্ম নাইবা ব্ৰিজ থাকিলে কৈছোঁ এইবোৰ বহুতবাৰ, যে ডিষ্টেঞ্চটো ট্ৰেইনখনৰ লেন্থটো আৰু ব্ৰিজ বা প্লেটফৰ্মখনৰ লেন্থটো দুইটা প্লাছ হয়। গতিকে এই ক্ষেত্ৰত ট্ৰেইনখনৰ লেন্থ আছিলে 280, গতিকে এইটো 280 প্লাছ ব্ৰিজ নে প্লেটফৰ্ম দিছে, প্লেটফৰ্মখনৰ লেন্থ আছিলে 220, গতিকে এইটো 220 প্লাছ হ'ব। আৰু স্পীড ডিভাইডেড বাই স্পীড 60 আছে, এইবোৰ একো চেঞ্জ নহয়। যিটো পাম সদায় সেইটোৰ লগত 18/5 আমি মাল্টিপ্লাই কৰি দিম। এইটো একদম শ্বৰ্ট ট্ৰিক। আৰু এতিয়া আমি এইটো কেলকুলেশ্যন কৰিলে এনচাৰ পাই যাম। এই দুটা প্লাছ কৰিলে হ'ব 005 ডিভাইড বাই 60 ইনটু 18/5। এইটো কটাকটি গ'ল, 5ৰে 50 গ'ল 10 বাৰ, 6ৰে 18 গ'ল 3 বাৰ, ইকুৱেলটো এতিয়া 10 আৰু 3 পূৰণ কৰিলে 3 10 গুণ 30। টাইম আছে, সদায় ইউনিট হ'ব ছেকেণ্ডত। তাৰমানে এনচাৰ পাই গ'লোঁ 30 ছেকেণ্ড। তাৰমানে ৰেলগাড়ীখনে প্লেটফৰ্মটো পাৰ কৰিবলৈ 30 ছেকেণ্ড সময় লাগিব। অপশ্যন চাম 30 ছেকেণ্ড, অপশ্যন বিটো কাৰেক্ট। এতিয়া এইটো এনেকুৱা টাইপৰে আহিব, ট্ৰেইনৰ যেনেকুৱাই প্ৰব্লেম নহওক আমি এতিয়া যদি এইখিনি বুজি পাইছে ধুনীয়াকৈ ছল্ভ কৰিব পাৰিব। আৰু 3টা টাইপেই থাকে, 3টা মেইনলি ট্ৰেইন এণ্ড অবজেক্টৰেই আহে। এইটো ফৰ্মুলাটো জানিলেই হ'ল। হয় এই বস্তুটো জানিলেই হৈ যাব। আৰু হয় প'ল মেন আৰু ট্ৰী থাকিলে ট্ৰেইনখনৰ ডিষ্টেঞ্চটোৱে মেইন, এই ডিৰ ঠাইত আমি ট্ৰেইনখনৰ লেন্থটোৱে পাতি দিলেই হ'ল। আৰু যদি ব্ৰিজ আৰু প্লেটফৰ্ম থাকে তেনেহ'লে ডিৰ ঠাইত আমি ট্ৰেইনখনৰ লেন্থটো প্লাছ ব্ৰিজ বা প্লেটফৰ্মখনৰ লেন্থটো প্লাছ কৰি যিটো হ'ব সেইটো ডিৰ ঠাইত পাতিব লাগিব। আৰু বাকী ST যি থাকে চব একেই। আৰু মেইন আৰু এটা হ'ল আমি যিটো পাম এইটো পাতি পেলাই সদায় 18/5 আমি মাল্টিপ্লাই কৰিব লাগিব। এইটো কৰি দিলে আমি পাই যাম। আৰু কাইলৈ আমি বেলেগ এটা টপিক পঢ়িম। গতিকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু সদায় নতুন আপডেটৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।